এই অপেন স্টেজটো আদৰ্শ গ্ৰামতে বাইদেউ খানাৰ পৰা বিদ্যুৎ মৰম নকৰিলে কামটো কৈ আছো ফালটো কোনফালে হৈছে আজি অহা বিষয়টো খুব ভাল বিষয় আদৰ্শ গাঁও যেটো অসম চৰকাৰে দিছে মোৰ সমষ্টিত দুটা প্ৰত্যেকটা সমষ্টিত দুটাকে দিছে আৰু লাষ্ট টাইম আমি ইয়াত 50 লাখৰ কাম সেংচন দিলো আৰু কাম শেষ আৰু এইবাৰ 49 লাখ মোটামুটি দুটা মিলাই 1 crore এটা আপুনি দেখিছে বাউন্ডাৰী ওয়াল বিলাক হৈছে মিটিং কৰিবলৈ কাৰণে ষ্টেজ হৈছে ৰাস্তা হৈছে পেপাৰছ ব্লক আৰু এইবাৰ কমিউনিটি হল ওয়েলকাম গেট তাৰ পিছতে ষ্ট্ৰীট লাইট থাকিব তাৰ পিছতে খেৰি প্লান্টেশনৰ কাৰণে খেতি বাতি কৰি মানে এটো গাঁওটো এটা মডেল ভিলেজ এইটো ভিলেজটো চাই পেলে বেলেগ ভিলেজ ইয়াক ফলো কৰিব তেতিয়া এটো মডেলটো চাইছে বেলেগ জায়গাবিলাকো ডেভেলপ হ'ব এইটো এটা বেছিকৈ ইয়াতে পইচাটো দিয়া হৈছে কেলে আমি এটা মডেল বনাইছো এই মডেলটোত হ্যান্ডলুম টেক্সটাইলো থাকিব ফিশাৰী থাকিব পিসি কালচাৰৰ কাৰণে বাকি এতিয়া লখিমন সমাজে কিছুমান জীৱ-জন্তু নপুহে সেইবিলাক আমাৰ ৰেষ্ট্ৰিকশন থাকিব আদাৰৱাইজ গোটাৰী পিগাৰী এইবিলাক ফাৰ্মিং এইবিলাক সব এই মডেল ভিলেজত থাকে মোৰ গাঁৱৰ এটা আজি কৈছে তাত ফিশাৰীও আছে প্লাস হ্যান্ডলুম টেক্সটাইলৰ কাৰণে অলৰেডি কাম আৰম্ভ হৈছে তেনেকুৱা ৰাস্তাবিলাক ঠিক কৰি জালুক গছৰ খেতি কৰিবলৈ কাৰণে কৰিছে ভেৰাইটিজ এটা ভিলেজত যেনেকা ৰুৰেল ইকনমিটো এম্পাৱাৰমেন্ট কৰিব পাৰে আৰু দুখীয়া মানুহবিলাক কেনেকা নিজৰ ভৰিত থিয় হ'ব পাৰে এইটোৱে প্লেনিংটো হৈছে আদৰ্শ গ্ৰাম যোজনা আৰু মডেল ভিলেজ কনসেপ্ট যেটো আছে সেইটো কাৰণে আজি ইয়াতে ফাউণ্ডেশ্যন ষ্টন লে কৰিলো ভিডিঅ বাইদেউ আছে এডিসি লগত আছে প্লেনিং অফিচাৰ আছে ইঞ্জিনিয়াৰ গোটেই ষ্টাফ লৈ আহিবলৈ কৰিলো আৰু এটা কাম আৰম্ভ হ'ব খুব সোনকালে আমি এইটো হেল্প কৰিব লাগিব নেক্সট ফেজটোৰ কাৰণে আৰু 50 লাখ এটা ফেজত 50 লাখকে সেংচন কৰা 50 আমি গৈ থাকিম আপ টু 5 crore লগে এইটো প্ৰজেক্টটো চলিব আৰু আমি যোৱাৰ পিছত বেলেগ এমএলএ আহি পেলাই যদি কৰি থাকে তেতিয়ালে 5 crore পাব নহলে মই থাকালৈকে যিমান আনিব পাৰে সিমানতে চেছ Sir, about LEC to most of this Dwarbawi half of it, this Dwarbawi part is going to see Havagat Rongwang ব্লকত যেটো আছে সেইটো পাৰ্টটো ডিলিমিটেশনৰ সময়ত হাওৰাঘাটত নিবলৈ কাৰণে ইলেকশন কমিশনৰ এটা দিছে তাত পাব্লিকৰ কি অবজেকশন আছে কি আছে সকলো দিব দিছে অলৰেডি দলামাৰাৰ ৰাইজে কৈছে যে আমি হাওৰাঘাটৰ লগত যাব নিবিচাৰে আৰু ইয়াতে থাকিব গতিকে এইটো ক্ষেত্ৰত কমপ্লেইন বিলাক দিছে ইলেকশন কমিশনৰ কাৰণে কৈছে আমি পঠিয়াই দিছো লেটস সি এটো আমাৰ চৰকাৰে কৰিব পৰা কিন্তু মই আজি কৰিবলৈ হৈছে আজি ৰেটত যে এটো ইনটেক্ট থাকিব কিন্তু যেটো ইলেকশন কমিশনৰ কৰিব এটো কাৰণে আমাৰ পলিটিক্যাল ইনফ্লুয়েন্সটো খুব কম বাট ষ্টিল যিমান পাৰো ৰিকুৱেষ্ট কৰিছো যে পাব্লিকৰ ডিমান্ডটো শুনিব লাগিব